message. বন্ধুসকল আপোনালোকৰ WhatsAppত মেছেজ বা গ্ৰুপ মেছেজ আহিলে ৰিংটনটো ঠিক এনে ধৰণৰ হয় বন্ধুসকল আজি মই আপোনালোকক WhatsApp ৰিংটনৰ এটা ইউনিক টিপছ দেখাম এই ৰিংটনটো আপোনালোকে ব্যৱহাৰ কৰিলে WhatsApp চলোৱাত আপোনালোকৰ বহুতো সুবিধা হ'ব বন্ধুসকল আপোনালোকে প্লে ষ্ট'ৰৰ পৰা প্ৰথমে এই এপছটো ডাউনলোড কৰি ল'ব বন্ধুসকল আপোনালোকে এতিয়া WhatsApp মেছেজ WhatsApp কল WhatsApp গ্ৰুপ মেছেজ টাইপ কৰি ল'ব WhatsApp message. তাৰ পিছত আপোনালোকে থ্ৰী ডটলৈ যাব আৰু গোটেই তিনিটা ফাইল পাথ কৰি ল'ব বন্ধুসকল আপোনালোকে এতিয়া ফাইল মেনেজাৰলৈ গৈ টেক্সট টু স্পীচ ফোল্ডাৰৰ পৰা টেক্সট ভইচ তিনিটা কপি কৰি আনি ইণ্টাৰনেল ষ্ট'ৰেজ বা আপুনি বিচাৰি পোৱাকৈ যিকোনো এটা ফোল্ডাৰত পেষ্ট কৰি দিব বন্ধুসকল আপোনালোকে WhatsAppলৈ গৈ ছেটিঙলৈ যাব তাৰ পিছত আপোনালোকে নটিফিকেশ্যনলৈ গৈ প্ৰথমে মেছেজ নটিফিকেশ্যন টোনটো ছেভ কৰি ল'ব ঠিক সেইদৰে গ্ৰুপ নটিফিকেশ্যন টোনটো ছেভ কৰি ল'ব আৰু কল নটিফিকেশ্যন টোনটো ছেভ কৰি ল'ব বন্ধুসকল আপোনালোকলৈ যদি এতিয়া WhatsAppত মেছেজ আহিলে WhatsAppৰ ৰিংটনটো ঠিক এনে ধৰণৰ হ'ব WhatsApp message. গ্ৰুপ মেছেজ আহিলে ৰিংটনটো এনে ধৰণৰ হ'ব WhatsApp group message. বন্ধুসকল যদি আপোনালোকলৈ যদি WhatsAppত কল আহে ৰিংটনটো ঠিক এনে ধৰণৰ হ'ব WhatsApp call. বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই এনে ধৰণে আপোনালোকলৈ টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' আনি থাকিম